নমস্কাৰ বন্ধু বান্ধৱীসকল, এই দৃশ্য হৈছে আমাৰ ডিব্ৰুগড় চহৰৰ মাজেদি যিটো মেইন ড্ৰেইন গৈছে সেই ড্ৰেইনৰ হয়। আৰু এই ড্ৰেইনটো বৰ্তমান মিউনিচিপালিটি বিভাগে পৰিষ্কাৰ কৰাত ব্যস্ত হৈ আছে। কাৰণ ডিব্ৰুগড় চহৰত বাৰিষাৰ বতৰত উপচি পৰা সমূহ পানী এই ড্ৰেইনেৰেই ডিব্ৰুগড় চহৰৰ পৰা ওলাই যাব লাগিব। কিন্তু মই আপোনালোকক ক'বলৈ পাই দুখিত যে বহু সংখ্যক লোকে নিজৰ ঘৰৰ আৱৰ্জনা নাইবা দোকানৰ আৱৰ্জনাসমূহ এই ড্ৰেইনত পেলাই দিয়াৰ বাবেই বাৰিষাৰ বতৰৰ বৰষুণৰ পানীসমূহ এই ড্ৰেইনেৰে ওলাই যাব নোৱাৰে। গতিকে মই আপোনালোকক এটি অনুৰোধ কৰিম যে আপোনালোকে আপোনালোকৰ ঘৰৰ নাইবা দোকানৰ আৱৰ্জনাসমূহ আপোনালোকে ড্ৰেইনত পেলাবলৈ চেষ্টা নকৰিব। আৱৰ্জনাসমূহ আপোনালোকে আপোনালোকৰ ঘৰৰ আগত নাইবা দোকানৰ আগত ঘূৰি ফুৰা গাৰ্বেজ ট্ৰাক নাইবা ভেনসমূহত দিবলৈ আমাৰ এই পেজখনৰ তৰফৰ পৰা আপোনালোকলৈ এটি অনুৰোধ জনালোঁ। ধন্যবাদ।